শকত হৈ যাওঁ এই মোৰ বেমাৰ আকৌ শকত দেখিছে ক'ত যাব তুমি ঢুকি পোৱা কওকচোন নামটো কি? হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ভাল বেয়া মাজত চলি আছে। আজি গৈ আছোঁ, মানে যাবলৈ নহয়, গৈ আছোঁ ডিব্ৰুগড়লৈ। আজি বেলেগ এজন ডক্টৰক দেখাবলৈ আছে আৰু এইফালে মোকো লৈ যাম লগতে। মোৰ গাটো ভাল নাই, অলপ দেখাই ল'মগৈ। ব'লকচোন যাওঁ, কি কৰি থাকোঁ আজি দিনটো। এইফালে বৌক লৈ লৈছোঁ। ক'ত গ'লি বৌ? আহোঁত আকৌ বৌ মোৰ চাই লওঁ, ককাক চাবলৈ আছেই। বৌ মোৰ আহোঁগৈ, পটককৈ সোমাই আহোঁ। এইফালে বৌক লৈ ল'লোঁ আৰু ময়ো মানে পটককৈ ঘৰত সোমাই যাওঁ। এইফালে গৈছোঁ যেতিয়া সোমাই যাওঁ আৰু। এয়া কেকা ক'ত গ'লি এয়া আমাৰ কেকা। এই মোৰ বেমাৰ আকৌ শকত দেখিছে ক'ত যাব এয়া আমাৰ কেকা আৰু এই দুটা আমি লগৰ আছিলোঁ, মানে লগৰ নিচিনা আছিলোঁ আৰু। সেই এটা সময়ত খুব কৰিলোঁ দুটাই, এতিয়া আৰু বুঢ়া বুঢ়ী হৈ গ'লোঁ আৰু, হয় নাই? এইখিনি ভাল আছে। আমি আহি পাই গ'লোহি ডিব্ৰুগড়। এতিয়া 7টালৈ 15 মিনিট আছে। ৰাতিপুৱা বহুত সোনকালে ওলাই আহিছিলোঁ। বাকীখিনি চাই থাকক। আমি আহি ভিতৰত বহি আছোঁ আৰু এগৰাকী ফ্ৰেণ্ডো লগ পালোঁ, কথা পাতি ভাল লাগিলে। আৰু এতিয়া মোৰ চব হৈ গ'ল। এতিয়া আমি খটখটি গৈ আছোঁ, বৌয়ে বজাৰ কৰি আছে। মোৰ মাতেই নোলোৱা হৈছে তাই, ভয়ে লাগিছে সঁচা। ভয় লাগিছে সঁচাকৈ ভয় লাগিছে। হা অ' কি কৰিছে? আমি আহি ঘৰ পালোঁ। কম, কিন্তু এয়া মোৰ চেহেলী হয়। আমি সৰু কালত দুইজনীয়ে একেলগতে ডাঙৰ হোৱা, সেইকাৰণে মানে আমাৰ তলমৈ চলে। একেলগে ডাঙৰ হোৱা, কিন্তু তুমি চাপৰ তেওঁ ওখ কাৰণটো কি? তাই মোক মাৰি মাৰি তাই কঠীয়া কৰি দিলে মোক। অঁ সেইটো মই বহুত মাৰিলো যে। তাই সঁচাই কেনেকৈ ধৰি চেপা মাৰি মাৰি একদম একদম পুৰা শকত এজনী আছে। তই মোক মাৰিলে মই তোক মাৰিলো, মোক মাৰে তাই। তুমি ঢুকি পোৱা জানো? এনেকুৱা আছে এনেকুৱা গোট মুঠে কমটি শকত আছিলে নে টুন টুন গোটেইজনী। তাই ধৰিলে এনেকৈ এনেকৈ চেপা মাৰি দিওঁ। আমি সঁচাকৈ দেই বেলেগ হেৰি কৰিলোঁ আৰু দেই। এইফালে চিকেন বনাম, এইফালে মাছ বনাম, বনাই আছোঁ। আজি বৌহঁতে খাম। হেল্ল' এভৰিৱান, এতিয়া হৈ গৈছে আজি মানে এইটো নেক্সট মৰ্ণিং হয়। ভিডিঅ'টো শেষ কৰা নাই এতিয়ালৈকে মই। এতিয়া মানে কি ৰাতিপুৱা বৰষুণ দি আছিলে, কিন্তু এতিয়া বৰষুণটো এৰাই গ'ল। এতিয়া মানে মনটো অলপ ভাল লাগিছে। কালি বহুতখিনি কাপোৰ ধুই থৈ গৈছিলোঁ, সেইখিনি মেলা আছে। কাপোৰখিনি মানে শুকুৱাই নাই। আৰু এতিয়া মানে ৰাতিপুৱা বৌ আছে নহয়, ৰাতিপুৱা বোলে কিবা ভাজি খাওঁ কৈছে। আৰু মইতো খাওঁ মচুন্দৰী আৰু হেৰি বায়ে কৈছিলে খাবলৈ, মচুন্দৰী আৰু মই চিঙিম ব'লক দেখাম কি মিক্স কৰি মই ৰাতিপুৱা ভাজি অকণ খাওঁ। এয়া হৈ গ'ল মচুন্দৰী শাক। আৰু এইফালে ৰুই থৈছোঁ মই কি কয় এইবিলাক বৰ্মি শাক। আৰু এইটো হৈ গ'ল, এই শাকটোৰ নাম মই নাজানো, এইটো আগতে মাহঁতে বনাই মানে মিক্স কৰি পিনে। এয়া শাক, কোনোবাই নামটো জানিলে জনাবচোন কমেণ্টত। আহিলোঁ আমাৰ দাদাহঁতৰ ঘৰলৈ, এইফালৰ পৰা নিবলৈ আহিছোঁ।
নৰসিংহ পাত ছিঙিবই পৰা নাই। আৰু এইখিনি মই এতিয়া ভালদৰে ধুই মেলি ল'ম। এতিয়া মই ভাজি বনাই লওঁ, এইখিনি মিক্স কৰি ভাজি এখন বনাম আৰু ৰুটি বনাম। এই আমাৰ বৌ লাজুকী, এয়া দিছোঁ জংলী খানা খাবলৈ আজি। আমাৰ বৌয়ে ভাল পায় এইবিলাক শাক ভাজি আৰু ৰুটি। বৌ শাক ভাল পায় বোলে, সেইটো কাৰণে বৌৰ কাৰণে স্পেচিয়েলকৈ বনাইছোঁ। নহয় শকত লাগে অলপ, মুটকি লাগে। মুটকি নহয় নে কি তই? হয়, তথাপি বহুত বেছি মটকি দেখাইছে নাই ন? নাই শকত হয় নাই, ইমান নহয়, এনেই ধেমালি কৰোঁ মই। ঠিকে আছে। শকতে আছো। আৰু শকত নহ'লেও বেয়া হয় নাই? আকৌ ক'ব বোলে খাবলৈ নাপায় ক্ষীণাই গৈছে। মানুহ এইটো ক্ষীণালেও বেছি শকত হ'লে ক'ব ইমান শকত কেলে হওক, অলপ ক্ষীণা। আৰু বেছি ক্ষীণালে ক'ব ইজনী খাবলৈ নাপায় ক্ষীণাই গৈছে। খাবই নাপায় নেকি? খালে মানে আকৌ কি কয় তই ইমান খাৱ নে, ইমান শকত হৈ গৈছ, কি খাৱ তই?